নমস্কাৰ সকলোকে প্ৰাথমিক তথ্য ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। AAP MLA ATSHI এপিল কৰিছে অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যে দিল্লী ভিজিট কৰাৰ কাৰণে আৰু দিল্লীৰ যি গভৰ্ণমেণ্ট স্কুলবোৰ আছে সেইবোৰ ভিজিট কৰাৰ কাৰণে তেওঁ ৰিকুৱেষ্ট কৰি কয় যে অসমৰ শিক্ষকসকলক যাতে VRS দিব নালাগে তাৰ কাৰণে দিল্লীৰ স্কুলৰ পৰা শিকিবলৈ ৰিকুৱেষ্ট কৰে। অসমৰ দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী যাতে ভাল শিক্ষা পায় তাৰ কাৰণে দিল্লী স্কুলৰ পৰা শিকিবলৈ কয়। আহক আমি টাইমছ 18ত দিয়া এখন সাক্ষাৎকাৰত কি কয় এখন চাওঁ। चाहूंगी कि आप दिल्ली जरूर आए, हमारे स्कूल जरूर सीखें, फिर आसाम के टीचरों को भी VRS नहीं लेना पड़ेगा और आसाम के गरीब से गरीब बच्चे को सबसे अच्छी शिक्षा मिलेगी। हमें कि आप दिल्ली जरूर आए, हमारे स्कूल जरूर सीखें, फिर आसाम के टीचरों को भी VRS नहीं लेना पड़ेगा और आसाम के गरीब से गरीब बच्चे को सबसे अच्छी शिक्षा मिलेगी।